সেইখিনি কাম কৰিব পাৰিছোঁ ইমান ভাল দিন এটাত, সেইটোৱে বহুত তোমাৰ বাবে গিফ্ট। মই এই নতুনকৈ বিয়া পাতিব ওলোৱা ছোৱালীকেইটাক কৈছোঁ, আগতে বিয়া পতাৰ আগত নিজৰ তিৰিগিলাক শিকি ল'বি যে বিয়া পতাৰ পিছত মই এনিভাৰ্চাৰী নাপাব পাৰোঁ, বাৰ্থডে নাপাব পাৰোঁ, আৰু মানে ধৰি লওক কিবা কিবি উইচ কৰিব নোৱাৰিব পাৰোঁ। যদি এইখিনি বস্তু আগতে কৈ নথা তেতিয়াহ'লে কি হ'ব জানানা? এইটোৰ দৰে হ'ব, শুনি লওক। গাইজ, আজি মোৰ বহুত বেছি দুখ লাগি আছে। দুখ লগাৰ কাৰণটো হ'ল আজি মোৰ এনিভাৰ্চাৰী, বিয়া হোৱা 3 বছৰ হ'ল। ভাবছোঁ মোৰ মানুহটো এনিভাৰ্চাৰী দিনাখনে 12টা বজাত ৰখি থাকিব, মোক এনিভাৰ্চাৰী ইউজ কৰিব। গাইজ এইগিলা একো নাই, একেবাৰে ঘুমে আছে গাইজ। ময়ে 12টা বজাত এটা ষ্টেটাছ মাৰছোঁ নিজে। চৰি ধুন, তোমাক মই উইচ কৰিব নোৱাৰিলোঁ তোমাৰ টাইমত, গতিকে তুমি বেয়া নাপাবা। মানে হ'ল কথাটো, এই ৰাতি আমি ডিউটি আছিলোঁ, থাকোঁতে মানে 12টাৰ আগত আৰু তেতিয়া এক্সিডেণ্ট এটা হৈ গ'ল। এক্সিডেণ্টটো হওঁতে ৰাস্তাত পৰি আছিলে বাইক এক্সিডেণ্ট এটা, মানুহ এজন। তাৰপিছত আমি ৰাতি যাই থাকোঁতে দেখি উঠাই মিলাই তাক মেডিকেলত লৈ গৈ ধুনীয়াকৈ ঘৰৰ মানুহ মাতি তাক মানে প্ৰপাৰ মানে আমাৰ যিটো ৰুল হয় সেইটো ৰুলত মানে গতাই দিলোঁ। মই ক'ব বিচাৰোঁ তোমাক মানে ইউনিভাৰ্চিটি আমি বছৰে পালন কৰি থাকিব পাৰিম, কিন্তু এওঁৰ যদি মানে জীৱনটো গ'ল হয়, কিন্তু সিহঁতৰ ঘৰৰ মানুহে মানে বহুত এটা দুখৰ মানে পৰ্যায় হ'ল হয়। আৰু মোৰ চকুৰ আগত এনেকুৱা হ'লে মই কেতিয়াও শান্তি নাপাওঁ। গতিকে এইখিনি বস্তু মই কৰাৰ কাৰণে তোমাক টাইমত উইচ কৰিব পৰা নাই, গতিকে তুমি বেয়া নাপাবা। তোমাক মই উইচ কৰিছোঁ পিছত, সেইটো লৈ তুমি কোনো ধৰণৰ মানে খং নকৰিবা, হয়নে নহয় গাইজ? এটাই ভাল লাগিছে মানে তাৰ জীৱনটো বাচিলে, আৰু মানে তাৰ ভৰিখন অকণমান বেছিকৈ মানে ইনজুৰ হৈছে, প্লাছ মানে ভৰিখন চাগে তাৰ ফ্ৰেকচাৰ বহুতখিনি হৈছে, মানে একদম হিলি গৈছে। গতিকে সেইখিনি কাম কৰিব পাৰিছোঁ ইমান ভাল দিন এটাত, সেইটোৱে বহুত তোমাৰ বাবে গিফ্ট, সেইটোৱে হ'ব লাগে। আৰু মোৰ হিচাপত মানে যিটো মানে মানুহ এজনৰ মানে জীৱন মানে দান মানে সহায় কৰিব পাৰোঁ জীৱনটোত মানে বচাবৰ কাৰণে, সেইটোৱে তোমাৰ বাবে আজিৰ দিনটোত গিফ্ট, আৰু মোৰ কাৰণে বহুত ভাল খবৰ। এইখিনিতে মোৰো এটা ভুল হৈছিল, মানে মই ৰাতি ডিউটি যোৱাৰ আগত এবাৰ জনাব লাগিছিল, জনাব নোৱাৰিলোঁ তোমাক, চৰি জন। কাৰণ দৌৰাদৌৰিকৈ যাব লগা হ'ল, গম পোৱাই চাগে তুমি। গতিকে তোমাক যদি মই ফোন কৰি এবাৰ কৰিলোঁ হয়, তুমি মোক এনেকৈ বেয়া নাপালা হয়। গতিকে একো নাই বাৰু, এতিয়া চব ঠিকে আছে, তোমাক বুজাই দিছোঁ, বুজি পাইছা। ক'ব বিচাৰিছোঁ আকৌ, হেপী এনিভাৰ্চাৰী। আমি এনেকৈ সদায় মিল মৰমত মানে চলি যাম। এতিয়া যিদৰে চলি আছোঁ তেনেদৰে চলি হ'লেই হ'ল, আৰু মোক বেছি নালাগে, যিখিনি আছে সেইখিনিয়ে হ'ব বাছ।